Hello guys, good evening. Info with Morami চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো আবেলিৰ পৰা আৰম্ভ কৰিছোঁ। আগবেলাটো ইটো সিটো কামত আৰু আলহীও আহিলে আৰু মানে তাইৰো গাটো ভাল নাছিলে, সেইবাবে তাইৰো ভিডিঅ'টো আৰম্ভ কৰিব পৰা নাছিলে আৰু ময়ো কামত লাগি থকাৰ বাবে কৰিব পৰা নাছিলোঁ। গতিকে এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু মোৰ এটা বিশেষ কাম আছে। কামটোৰ বাবে এতিয়া অলপমান ওলাই যাব লাগিব আৰু তাৰো কিছুমান বস্তু কিনিব লগা আছে, তাৰ বাবে তাকো লগত লৈ লৈছোঁ আৰু মই অকলে যাবলৈ অকণমান বেয়া লাগিছে। বাকী আপোনালোকে ভিডিঅ'টো চাই থাকিব আগলৈকে, কলৈ যাওঁ আৰু কিনো বিশেষ কাম আছে চাই থাকক। বিশেষ কাম বুলি কৈছিলোঁ যে এয়া মোৰ ফোনটো মানে কালি পৰি কিবাকিবি অলপমান ভাগিলে, গ্লাছখন ভাগিছে ওপৰৰ আৰু চাউণ্ড বক্সটো গৈছে, সেনেকুৱা কিবা হৈছে আৰু আমিতো মেকানিক নহয়, গতিকে গম নাপাওঁ। তাকে দেখাই আনো বোলো। একেবাৰে ওলাই মেলি লগ পাইছোঁ আপোনালোকক আৰু যিহেতু ঘৰত মতা মানুহ কেইজন নাথাকে আৰু যাব লাগিব আৰু ইমান দূৰ ওচৰো নহয়, গতিকে খোজকাঢ়ি যাব নোৱাৰিম আৰু টমটম আহিলে যাম আৰু এতিয়া ওলাই মেলি বহি আছোঁ, চাওঁ টমটম কেতিয়া আহে। অহাৰ পিছত আমিও গৈ থাকিম আৰু এফালে দেহা ওলাইছে, দেহা এফালে হা ক'ত যাবা কৈ দিয়া। চলি কিয় যোৱা? মামাৰ মোবাইলটো ভাল কৰিবলৈ আৰু মোৰ কিবা বস্তু এটা ল'বলৈ। তাৰপিছত তাৰ এক্সাম শেষ হ'ল আৰু সেইকাৰণে সিও মানে আজি আমাৰ বাহঁতৰ ঘৰত, মানে ইয়াৰ বাহঁতৰ ঘৰত বাৰ মাদাৰ ইন ল ঢুকাইছেতো, আজি সকাম আছিলে, তালৈকে যোৱা কথাও আছিলে, কিন্তু আমি যাব নোৱাৰিলোঁ, ঘৰৰ মানুহ গ'ল। তাৰপৰা সি যাব বিচাৰিছিলে, সিও যাব নোৱাৰিলে, সেইকাৰণে কৈছে ব'লা ময়ো যাওঁ তোমাৰ লগত। মই বোলো ব'লা অকলে যাব লাগিব ন। তাৰপিছত সেয়া তাকো উলিয়াই লৈছোঁ। এতিয়া আমি গৈ থাকোঁ, তেনেহ'লে চাই থাকক আমি কি কৰোঁ আৰু ক'ত যাওঁ, চাই থাকক, আপোনালোককো দেখাই থাকিম। হেল্ল' গাইজ, আমি খোজকাঢ়ি আহি থাকিব লগা হৈছে, টমটম নাই, কৈছিলে টমটমলৈ ৰ'ব লাগিব আৰু ৰৈ থাকিলেও বহুত দেৰি হৈ যাব, সেইটো কাৰণে আমি টমটমলৈ ৰখি নাথাকিলোঁ আৰু পাৰোঁ খোজ কঢ়াটো এনেও আমাৰ স্বাস্থ্যৰ কাৰণে ভাল, গতিকে দেহাকো ক'লোঁ বোলো ব'লা খোজকাঢ়িয়ে যাওঁ, অকণমান চোৱাও হ'ব আৰু এনেকৈ সদায় খোজকাঢ়ি অহাও নহয়। নক'বা নক'বা মানে সি বেলেগ কথা ক'ব বিচাৰিছিলে, মানে মোক কৈছিলে বৰমা এইটো দেখাম, মই বোলো নালাগে নেদেখাবা, সেইটোকে ক'ব বিচাৰিছিলোঁ। এখন LP স্কুল, তাৰপিছত সি ইয়াত নপঢ়ে, তাৰ স্কুল বেলেগ ছাইডত। তাৰপিছত চাই থাককচোন আৰু মই আপোনালোকক দেখাওঁ আমাৰ ইয়াৰ পৰিৱেশবোৰ কেনেকুৱা বা ৰাস্তা পদূলিবোৰ কেনেকুৱা, কিমান উন্নত মানৰ হয় বা নহয়, কাৰণ আজিকালিতো কিছুমান জেগাত এনেকুৱা থাকে যে ৰাস্তা পদূলিবোৰ ভাল নহয়। তেন্তে চাই থাককচোন, দেখাই আছোঁ। বুজিছেনে, ভাটা আছে আৰু ভাটাত বহুতখিনি মাটি সোমাই আছে। তাৰপিছত এইফালে আমি ৰাস্তাত ফেৰিয়ালাও দেখা পালোঁ। তাৰপৰা এনেকৈ গৈ আছোঁ, ভালেখিনি আৰু দূৰ আছে, চাওঁ টমটম পালে যাম আৰু। এবং অটোও নাই যাবলৈ, টমটমখন দেখিছোঁ এখন ক'ত আছিল নাজানো, যাব নাযায়। কি আৰু কিবা ক'বা? নকওঁ। তাকে তেনেহ'লে গৈ থাকোঁ নে? অঁ, আজি বহুত খোজকাঢ়িছোঁ আমি, টমটমলৈ ৰখি মানে এখনো টমটম অহাৰ নামেই লোৱা নাই। তাৰপিছত বোলো ব'লা আমি খোজকাঢ়ি গৈ থাকোঁ। তাৰপৰা আমি এনেকৈ খোজকাঢ়ি গৈ পালেগৈ আমি বেলেগ এখন দোকানতো সোমাইছিলোঁ, যিখনত মানে কাম নহ'লে, তাৰপৰা আৰু এখনলৈ আহিছোঁ। তাত মোবাইলটো যেনেবাকৈ ঠিক হ'ল, তাৰপিছত আৰু বেছি ভিডিঅ' কৰি থাকিবলৈ নহ'লে। আমি এতিয়া ঘৰ আহি আছোঁ আৰু ফাইনেলি আমি টমটম এখন পাইছোঁ। আহোঁতে ভাবিছিলোঁ এবাৰো খোজকাঢ়িয়ে যাব লাগে নেকি, এখনো টমটম পোৱা নাছিলোঁ, এবাৰ ঘৰ পামেই আৰু এতিয়া বেছি টাইম নাই, আমি মানে ভিডিঅ'টো আৰম্ভ কৰা নাছিলোঁ। তাৰপৰা এতিয়া আহি আছোঁ ঘৰলৈ, একেবাৰে ঘৰত গৈ লগ পাম তেনেহ'লে। এইফালে ৰাস্তাটো দেখা পালোঁ, কাইলৈ যিহেতুকে শিৱৰাত্ৰি, সেইকাৰণে মন্দিৰবোৰ অকণমান ধুনীয়াকৈ সজাই আছে আৰু মন্দিৰলৈ কোন কোন যায় জনাবচোন দেই কমেণ্টত। ইফালে আমি ঘৰো পালোঁহি আৰু গাখীৰ নিবলৈ কাৰণে মানুহ আহিছে, যিহেতু আমাৰ ঘৰত গৰু আছে, গাখীৰ বেলেগে লৈ যায়। মই সেইকাৰণে আহিয়েই ধুমাধুমকৈ গাখীৰখিনি বাকি লৈছোঁ, যিহেতুকে মানুহ ৰৈ আছে। তাৰপৰা তো মই এইফালে আহি পেলাই গাখীৰখিনি দিলোঁ আৰু তাৰপিছত ভাবিছোঁ অকণমান এনেই মানে ৰখোঁ, কাৰণ এতিয়া বৰ বিশেষ কাম নাই। এইফালে আমাৰ কিয়াৰা, তাই মানে খোৱাত ব্যস্ত হৈ আছে আৰু দিনটো তাই একো খোৱা নাই, তাইৰো গাটো বৰ ভাল নহয়, সেইটো কাৰণে মানে তাই এইটোকে খাইছে আৰু সুধি আছে যে কি মানে তাই তেনেকুৱাই আৰু এইবোৰ বস্তুৰতে বেছি ৰাপ হৈ থাকে। আৰু চাওকচোন তাই কি কৰে। কেনেকুৱা লাগিছে কোৱা না, বাবা বুলি কৈ দিয়া।
ভিডিঅ' চাই ভাল লাগিছে আৰু আগবাঢ়ি যা তাৰপিছত আমি এতিয়া অকণমান খোজকাঢ়িবলৈ ওলাই আহিছোঁ মানে ওচৰতে খোজকাঢ়ি মই যিহেতু খোজকাঢ়িলোঁ আৰু তাইৰ গাটোও ভাল নাছিলে সেইকাৰণে অকণমান ৰাস্তাৰ ফালে ওলাই আহিছোঁ তেন্তে হ'লে আজি ভিডিঅ'টো ইয়াতে সামৰণি কৰিছোঁ যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ইমান নাই বিশেষ চাবলগীয়া তথাপিও ডেইলি দিম বুলি ভাবিছোঁ যেতিয়া সেইকাৰণে যিকোনো এটা আজি দিবলৈ চেষ্টা কৰিছোঁ সেইমতে দিছোঁ যদি আপোনালোকে আঁকোৱালি ল'ব আমাৰ ভিডিঅ'সমূহ আৰু অহা কালিলৈ আৰু নতুন এটা ভিডিঅ' লৈ আপোনালোকলৈ ঠিক আছে বাৰু ভাল লাগিলে লাইক কৰিব ছাবস্ক্ৰাইব কৰি দিব তেন্তে হ'লে আজিলৈ বাই বাই